যিসকলে মোৰ এই ভিডিঅ'টো চাই আছে সকলোকে মোৰ ফালৰ পৰা নমস্কাৰ জনাইছোঁ। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক ভালে আছে। আজিৰ এই ভিডিঅ'টোত কোনো ধৰণৰ ৰেচিপি হওক বা মিনি ভ্লগ তেনেকুৱা একো লৈ অহা নাই। আজি মই আপোনালোকৰ লগত মোৰ লগত হোৱা এটা সঁচা ঘটনা শ্বেয়াৰ কৰিব লৈছোঁ। যদিও এই ইনচিডেণ্টটো বহুত বেছি সৰু আছিল, কিন্তু সেই ইনচিডেণ্টটো মোৰ কাৰণে এটা ডাঙৰ লেচন আছিল। মানুহক চিনি পাব শিকিছিলোঁ, কোন মানুহ কেনেকুৱা, বাহিৰৰ পৰা দেখি একোৱে ধৰিব নোৱাৰি। যিটো মই আজিও শিকিব চেষ্টা কৰি আছোঁ। অৱশ্যে মানুহক মই আজিও চিনিব নোৱাৰোঁ। যিয়ে নহওক, ঘটনাটো এনেকুৱা আছিল। আজি কেইবছৰমান আগত গুৱাহাটীত মোৰ মোবাইল এটা চুৰ হৈছিল। পল্টন বজাৰ নেপালী মন্দিৰৰ ঠিক সন্মুখত মই আৰু মোৰ বান্ধৱী এজনী মৌচুমী তাই মই থিয় হৈ আছিলোঁ কিবা এটা আনিবৰ কাৰণে। হঠাতে বাছো আহিল, আমি উঠি দিলোঁ আৰু দেখিলোঁ মোৰ বেগৰ চেইনডাল খোলা আৰু অলৰেডি মোবাইল চুৰ হৈ গ'ল। মোবাইলটোৰ লগত এটা পেনো আছিল আৰু হয়তো ফুলটো মোৰেই বেছি আছিল, কাৰণ বাহিৰৰ ফালৰ যিডাল চেইন হয় তাত ৰাখিছিলোঁ, যাৰ কাৰণে চোৰৰ বেছি সুবিধা কৰি দিয়া নিচিনা হ'ল। মোবাইলটো যেতিয়া হেৰুৱা বুলি গম পালোঁ, প্ৰথমতে চকু পানী ওলাইছে আৰু সাংঘাতিক এটা ভয় আছিল, কাৰণ ঘৰত গালি দিব। আৰু হোষ্টেল আহিলোঁ, আহি ভয়ে ভয়ে ফোন কৰিছোঁ। কিন্তু ভাগ্য ভাল আছিল, মা দেউতাই কোনো ধৰণৰ গালি নিদিলে আৰু তাৰ পিছৰ সপ্তাহত মই এটা নতুন মোবাইল পালোঁ। কম দামী মোবাইল হয়, তথাপিও পালোঁ। কিন্তু নেক্সট সপ্তাহ হোৱালৈ, যিটো সপ্তাহ মাজত পালোঁ, সেইখিনিত বহুত কিবা কিবি ঘটনা হৈ গ'ল। লগতে মানুহক চিনিব বা বুজিব অকণমান শিকিব ধৰিছিলোঁ। যিয়ে নহওক, মোবাইলটো হেৰুৱাৰ পিছত যিহেতু চিম লাগি আছিল এখন, গতিকে মই জিডি কৰাব লাগিব আৰু তেতিয়া গৈছিলোঁ পল্টন বজাৰ পুলিচ ষ্টেচন। আৰু সেইবাৰ মোৰ প্ৰথমবাৰ আছিল যে পুলিচ ষ্টেচনত গৈ পাম, আৰু আজিলৈ মই পুলিচ ষ্টেচনৰ সন্মুখতে গৈ পোৱা নাই বা দৰকাৰো হোৱা নাই আজিলৈ। আৰু অকলে কেনেকৈ যাম? ছোৱালী হয়, তাতে সৰু, বেছি ভয়ো লাগে। পুলিচৰ সন্মুখত গৈও পোৱা নাই কেতিয়াও, বা কথা পাতিবও নাজানো। তেতিয়া মোৰ লগৰ এজনীক ক'লোঁ, এনেকুৱা প্ৰব্লেম হৈছে যে মোৰ লগত প্লিজ গৈ দিবা। আৰু তাইও এবাৰতে হাঁ ক'লে, ঠিক আছে, কাইলৈ দুপৰীয়া আমি ভাত খোৱাৰ পিছত ওলাই যাম। নেক্সট ডে ভাত খালোঁ, তাৰপিছত ময়ো ওলালোঁ। ওলাই ৰেডি হৈ তাইক ক'লোঁ, ব'লা আমি এতিয়া পুলিচ ষ্টেচনৰ পৰা গৈ আহোঁ। তাই ক'লে, বেয়া নাপাবা, মই যাব নোৱাৰোঁ, মোৰ কাজিন আছে ইয়াতে। যদি তোমাৰ লগত পুলিচ ষ্টেচন যাওঁ আৰু কেনেবাকৈ যদি মোক কোনোবাই দেখা পায় যে পুলিচ ষ্টেচন গৈছোঁ, তেতিয়া মোক চৰিত্ৰহীন ছোৱালী বুলি ক'ব। আৰু এই কথাষাৰ শুনাৰ পিছত মোৰ বেয়া লাগিছিল। আচলতে যাব নোৱাৰোঁ বুলি যদি ডাইৰেক্ট কয় বা বেলেগ এটা বাহানাও কয়, একচেপ্ট কৰিব পাৰি। কিন্তু যিষাৰ কথা ক'লে সেইখিনি একচেপ্ট কৰিব নোৱাৰা আছিল। আৰু সেইখিনি সময়ত যদিও বেয়া লাগিছিল, ভয় বেছি লাগিছিল। মই অকলে পুলিচ ষ্টেচন এতিয়া কেনেকৈ যাম, কাৰণ সেইখিনি সাহস মোৰ সেইখিনি সময়ত নাছিল। কিন্তু আজাৰাৰ এজনী ভণ্টি আছিল, তাই মোৰ লগত গৈ দিছিল আৰু দুইজনেই গ'লোঁ, কামটো হ'ল। আৰু সেই ভণ্টিজনীক মই বহুত বেছি মিছ কৰোঁ। বহুতবাৰ বিচাৰিছোঁ ছ'চিয়েল মিডিয়াত, কাৰণ তাইৰ লগত মোৰ এতিয়া অকণমানো কণ্টেক্ট নাই। বহুত বিচাৰিলোঁ তোমাক।